নহয় আচলতে আমাৰ ক্লাছ 11ত আমি আৰু এটা এছেছমেণ্ট কৰি উলিয়াইছিল প্ৰথম এছেছমেণ্টত আহিছিল যে 80,000 চিট নাটনি হ'ব কিন্তু পিছত যেতিয়া আমি সেইটো আৰু অপটিমাইজ কৰিলোঁ অপটিমাইজ কৰাৰ পাছত আমি দেখিলোঁ যে আমাৰ 57,000 আসন নাটনি হয় এতিয়া এই 57,000 যি নাটনি হোৱা আসন এইখিনি পূৰণ কৰাৰ ক্ষেত্ৰত আমি কেইবাটাও মেজাৰ্ছ লৈছোঁ এটাটো হ'ল বিদ্যালয়সমূহত আমি আসনৰ সংখ্যা বৃদ্ধি কৰিছোঁ প্ৰাইভেট স্কুলসমূহক য'ত ক্লাছ 10লৈকে আছিল ক্লাছ 11 আৰম্ভ কৰিবলৈ অনুমতি দিছোঁ আৰু তাৰ লগতে আমাৰো যিখিনি যোগ্য উচ্চ মাধ্যমিক বিদ্যালয় আছে সেইখিনিকো আমি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিম সংখ্যাটো মই এই মুহূৰ্তত কৈ দিব নোৱাৰোঁ কালি বা পৰহি মই আপোনাক সংখ্যাটো কৈ দিব পাৰিম যে আমাৰ কিমানখিনি হাইস্কুল আপগ্ৰেডেড হ'ব অৰ্থাৎ হাইস্কুলখিনিৰ উন্নীতকৰণৰ এটা দাবীও আছিল বহুত আবেদন নিবেদনো আছিল সেইটো আমি এই প্ৰক্ৰিয়াৰ মাজেদি আমি কৰি পেলাম আমি সেইকাৰণে বাধ্যতামূলক নাই কৰা আমি আসন বৃদ্ধি কৰিব কৈছোঁ ছাবজেক্ট টু দেয়াৰ হেভিং ইনফ্ৰাষ্ট্ৰাকচাৰ যদি আন্তঃগাঁথনি নাই আমি কৈছোঁ সৰ্বাধিক আমি 25% নিৰ্ধাৰণ কৰি দিছোঁ যে 25% আসন বৃদ্ধি কৰক এতিয়া কোনোবা শিক্ষানুষ্ঠানত যদি সেই 25% ছাত্ৰ ছাত্ৰীৰ বহিবলৈ যদি ঠাই নাই তেওঁলোকে আকৌ আমাক চৰকাৰক জনাব যে আমাৰ আন্তঃগাঁথনিৰ সমস্যা আছে সেই সমস্যাটো আমি তৎকালীনভাৱে সমাধান কৰি দিব পাৰোঁ নেকি আমি তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু ইয়াৰ লগত যিটো শিক্ষকৰ নাটনিৰ কথা কোৱা হৈ আছে এই শিক্ষকৰ আমাৰ নিযুক্তি প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে গতিকে তাৰ লগে লগে আমাৰ ৰেচনেলাইজেশ্যন টিচাৰ ৰেচনেলাইজেশ্যনৰ এটা আমি প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ আৰু এই টিচাৰ ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়াটোৱে আমাৰ বহুখিনি সমস্যা শিক্ষকৰ সমস্যা আমাক সমাধান কৰিব স্কুল খোলাৰ ক্ষেত্ৰত ইতিমধ্যে চৰকাৰখনে এইটো বিবেচনালৈ আনিছে সিদ্ধান্ত এই মুহূৰ্তত হোৱা নাই কিন্তু সিদ্ধান্ত হ'বলৈ গৈ আছে আৰু সিদ্ধান্তটোৰ ৰূপৰেখাটো এনেকুৱা 1 ছেপ্টেম্বৰৰ পৰা 10ম শ্ৰেণীৰ পৰা ওপৰলৈ সকলোবিলাক কোৰ্চৰ পাঠ্যক্ৰমৰ চূড়ান্ত বৰ্ষৰ শ্ৰেণীসমূহ খুলিব অৰ্থাৎ ক্লাছ 10 আমাৰ আৰম্ভ হৈ যাব স্কুল দ্বাদশ শ্ৰেণীৰ আমাৰ আৰম্ভ হৈ যাব ডিগ্ৰীৰ ফাইনেল ইয়াৰৰখিনি আৰম্ভ হৈ যাব ঠিক তেনেকৈ আমাৰ টেকনিকেল এডুকেশ্যন ইনষ্টিটিউটবিলাক আছে সেইখিনি খুলিব আৰু ইয়াৰ কাৰণে এখন বিশেষ SOP শিক্ষা বিভাগে প্ৰস্তুত কৰিছে এই বিশেষ SOPখনত কেবিনেটে অনুমোদন দিয়াৰ পাছতে প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু আমি আশা ৰাখিছোঁ ইতিমধ্যে কোভিড চিটুৱেশ্যনটো যথেষ্ট উন্নত হৈছে আৰু ইয়াৰ আমাৰ যেতিয়া আমাৰ এই ক্লাছ 10ৰ পৰা ওপৰলৈ থকা শ্ৰেণীসমূহৰ পাঠদান যেতিয়া চলাৰ লগে লগে আমি বিভিন্ন কথা আমি গম পাম তাৰ পাছত আমি তলৰ শ্ৰেণীসমূহ বিশেষকৈ স্কুলৰ শ্ৰেণীসমূহ খোলাৰ কথাটো তাৰ পিছৰ পৰ্যায়টোতে আমি বিবেচনা কৰিম নাই ইয়াৰ কোনো নিৰ্দিষ্ট তথ্য মানে ষ্টেটিষ্টিক্স নাই আৰু এইটো ষ্টেটিষ্টিক্স যোগোৱাটো অসুবিধা কিন্তু এইটোৱে এই কোভিড পৰিস্থিতিয়ে আমাৰ কাৰণে বহুখিনি কথা আমাক শিকাইছে ইয়াৰ পৰা বহুখিনি যোগাত্মক দিশ আহিছে আমি একেবাৰে ভিতৰুৱা অঞ্চলত মই উদাহৰণস্বৰূপে মোৰ নিজৰ ধেমাজি জিলাখনৰ কথাই ক'ব পাৰোঁ তাত প্ৰাথমিক পৰ্যায়তো আমি অনলাইনৰ বিভিন্ন বিশেষকৈ আমি হোৱাটছএপ ফেচবুকৰ জৰিয়তেও আমি পাঠদানৰ কাৰ্যসূচী আমি অব্যাহত ৰখাত আমি সফল হৈছোঁ ইয়াৰ পৰা অভিজ্ঞতাও লাভ কৰিছোঁ আৰু অনাগত দিনত এইখিনি আমাৰ কাৰণে সম্পদ হ'ব নামভৰ্তিৰ যিটো ক'লে এইটো কাৰণে দৰ্পণ নামৰ এটা পৰ্টেল খুলিছিলে হায়াৰ ছেকেণ্ডেৰী কাউন্সিলে কিন্তু শেহতীয়াভাৱে আজি কিছুমান আগতে বিকল হোৱা বুলি খবৰ ওলাইছে বিকলটো হোৱা নাই চলি আছে মই সকলো শিক্ষানুষ্ঠানক এইটো আবেদন জনাম যে তেওঁলোকে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ যিটো পৰ্টেল আছে সেই পৰ্টেলটোত পঞ্জীয়ন কৰি তাৰ জৰিয়তে নামভৰ্তি কৰক যাতে আমাৰ ডাটা সংগ্ৰহ কৰা ডাটা এনালাইচিছ কৰা আৰু সেই মতে বিহিত ব্যৱস্থা গ্ৰহণ কৰাত যাতে চৰকাৰৰ কাৰণে সুবিধা হয়
আছে যে অফলাইনত নামভৰ্তি নহ'ব এবাৰ দেখা গ'ল যে বহু বিদ্যালয়ে নামভৰ্তি অফলাইন যদি কৰি দিয়ে যিবিলাক ছাত্ৰ ছাত্ৰীবিলাকৰ অসুবিধা কৰিব পাৰে নেকি কাৰণ অফলাইনৰ আৰম্ভ কৰাৰ লগে কিছুমানে নামটো বহুত আছে তেওঁলোকে ভাবিব যে আমি অনুষ্ঠিত পাবলৈ চাওক চূড়ান্ত নামভৰ্তিটোতো অফলাইনেই হ'ব কিন্তু নামভৰ্তি গোটেই প্ৰক্ৰিয়াটোত আমি সকলো ইনষ্টিটিউশ্যনক আমি আহ্বান জনাইছোঁ যে সকলো ইনষ্টিটিউটে এটা চেণ্ট্ৰেলাইজ পৰ্টেলৰ জৰিয়তে পৰ্টেলত ৰেজিষ্টাৰ কৰি তাৰ জৰিয়তে তেওঁলোকে নামভৰ্তিখিনি কৰক 176টা স্কুল হৈ গৈছে 1576 এইটো প্ৰক্ৰিয়াটো চলি আছে আৰম্ভ হৈ গৈছে ঠিক আছে 20 তাৰিখৰ এপইণ্টমেণ্ট ইয়াৰ পাছত আমাৰ আৰু এটা শেষ ঘোষণা এটা আছে যে অহা 20 তাৰিখে আমাৰ চৰকাৰখনৰ 100 দিন সম্পূৰ্ণ হ'ব 100 দিন সম্পূৰ্ণ হোৱা উপলক্ষে আমি সেইদিনাখন আবেলি 4 বজাত শংকৰদেৱ কলাক্ষেত্ৰত এক কাৰ্যসূচী ৰাখিছোঁ যি কাৰ্যসূচীত আমাৰ নিযুক্তি প্ৰক্ৰিয়া বিতৰণৰ এই 1 লাখ যি নিযুক্তি প্ৰক্ৰিয়া আছে এইটো প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু ইয়াত প্ৰথমতে আমি উচ্চ শিক্ষাৰ অধীনত 113 গৰাকী সহকাৰী অধ্যাপকৰ নিযুক্তি পত্ৰ আমি সেইদিনাখন বিতৰণ কৰিম 113 আৰু আমাৰ কম্পেশ্যনেট অনুকম্পামূলক নিযুক্তি শিক্ষা বিভাগৰ অধীনত প্ৰায় 427 গৰাকী অনুকম্পামূলক নিযুক্তি শিক্ষক লগতে চতুৰ্থ শ্ৰেণী তৃতীয় শ্ৰেণীৰ কৰ্মচাৰীৰ নিযুক্তি প্ৰক্ৰিয়াও সেইদিনাখনে আৰম্ভ হ'ব শিক্ষক 427 সৰ্বমুঠ 547 547 গৰাকী 547 কম্পেশ্যনেট কম্পেশ্যনেট না আৰু কিছু থাকিব আমাৰ 547